ধনশিৰি মহকুমাৰ বৰপথাৰত ৰবিবাৰে জব্দ হয় ইউৰিয়া ভৰ্তি এখন বাহন। বৰপথাৰ নগৰৰ ফৰেষ্ট তিনিআলিত আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় 60 বস্তা ইউৰিয়া ভৰ্তি বাহনখন। আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS05C 7042। বাহনখনৰ লগতে চালকজনকো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ধৃত চালকজন বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানীৰ চুৰাটনি গাঁৱৰ ধ্ৰুৱ হাজৰিকা বুলি জানিব পৰা গৈছে। গোলাঘাটৰ পৰা ধনশিৰি মহকুমাৰ নাওজানৰ জনৈক সন্তোষ নামৰ ব্যক্তিজনক দিবলৈ অনা হৈছিল সাৰখিনি। ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। হয়, যোৱাকালি আমি আবেলি প্ৰায় 4:30-5টামান বজাত আমাৰ বৰপথাৰ টাউনৰ এই আমাৰ ফৰেষ্ট তিনিআলিত এটা নাকা চেকিং কৰা হৈছিল। এই নাকা চেকিঙতে আমি এখন সন্দেহযুক্ত আমি বলেৰো পিকআপ গাড়ী এখন আমি পাইছিলোঁ আৰু তাত ইউৰিয়া সাৰ কঢ়িয়াই আনিছিলে। ড্ৰাইভাৰজনক আমি ইউৰিয়া সাৰখিনি আমি নথি-পত্ৰৰ পিছত তেওঁ কোনো দেখুৱাব নোৱাৰিলে। পিছত আমাৰ গাড়ীখনৰ ওপৰত অলপ সন্দেহত আনি তেওঁক আমি সাৰখিনি জব্দ কৰি আমি থানালৈ আনো গাড়ীখনো। তাৰপিছত ড্ৰাইভাৰজনক সোধ-পোছ কৰি গম পালোঁ যে সাৰখিনি তেওঁলোকে নাওজানৰ সন্তোষ বোলা মানুহ এজনক দিবৰ কাৰণে আনিছিলে। গতিকে এইটো সংক্ৰান্তত আমি অনুসন্ধান কৰি আছোঁ। থানাত কেছ এটাও ৰেজিষ্টাৰ কৰা হৈছে আৰু ড্ৰাইভাৰজনক আমি এৰেষ্ট কৰিছোঁ। তেওঁৰ নামটো ধ্ৰুৱ হাজৰিকা বুলি কৈছে, টেঙানী চুৰাটনি গাঁৱত। আৰু এই সন্তোষকো আমি বিচৰা হ'ব। গতিকে সাৰখিনি আমি প্ৰকৃততে এতিয়া আমি চুৰি কৰি অনা বুলি আমি সন্দেহ কৰিছোঁ। গতিকে চুৰি কেছতে আমি তেওঁলোক এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। ক'ৰ পৰা আনিছিল? আমাৰ ড্ৰাইভাৰজনে কোৱা মতে মোক এই গোলাঘাটৰ পৰা আনিছোঁ বুলি কৈছে। কিমান বেগ আছিলে? তাতে 60 বেগ আছে। গাড়ীখনত 60 বেগ পূৰাও গৈছে। কিমান টকাৰ মূল্যৰ হ'ব? 60 বেগ হ'লে এইটো প্ৰায় ধৰি লওক এইটো প্ৰায় 50,000 মানৰ ওপৰ এইটো হ'ব। 50,000 মানৰ ওপৰ হ'ব।